আজি গৈ আছোঁ আমি বৰ্তমান ঢলা বাবু পূজা। এতিয়া বৰ্তমান ডিব্ৰুগড়ৰ পৰা ওলাইছোঁ, এই চাবুৱা হাতীআলি পাইছোঁ আহি। কুঁৱলী বহুত দেই। তাৰপিছত মোৰ বন্ধু ঋতিক, বিতুপন দা আৰু আমাৰ এইফালে লগতে সঞ্জিত দা, বিশাল, মেহতাব চব গৈ আছোঁ লগে ভাগে সকলোৱে। ঢলাৰ বাবু পূজা কেঁচাঘাটি আইথানত গৈ আছোঁ আমি বৰ্তমান এতিয়া। যিখন থান আপোনাৰ বছৰেকত একবাৰে খোলা হয়। ডিচেম্বৰ মাহৰ প্ৰথমটো শনিবাৰত খোলে, দেওবাৰ দিনটো বন্ধ হয় আৰু। ইমানটো অভিজ্ঞতা নাই, যিখিনি জানো নিজৰ ফালৰ পৰা জনাইছোঁ আৰু দেই সকলোকে। গৈ আছোঁ আৰু হাইৱে। একদম আমাৰ ঋতিক হেণ্ডচাম বয় আগত বহি আছে আপোনাৰ চুলি ষ্টেট। আৰু একদম এই আমি গোটেইকেইজন মেডিকেলৰ হয় ডিব্ৰুগড়। আমাৰ সঞ্জীৱ দা যোৰহাটৰ পৰা আহিছে দেই, এজন বহি আছে। গৈ আছোঁ লগে ভাগে, বাকী আগবাঢ়ি গৈ থাকোঁ সকলোৱে, দেখাই গৈ থাকোঁ কেনেকুৱা কি ধৰণৰ কি হয়। ফাইনেলি গাইজ আমি আহি এতিয়া বৰ্তমান তিনিচুকীয়া সোমাইছোঁ। গৈ আছোঁ ধুনীয়াকৈ হৰিনাম শুনি শুনি সকলোৱে। এয়া তিনিচুকীয়া টাউন। তিনিচুকীয়া টাউন সোমালোঁ। বাপৰে, ইমান ৰাতিপুৱা তিনিচুকীয়া চাহৰ দোকান খুলিলেই STC মুখত। ইয়াত চব গাড়ী লাগি থাকে, অৰুণাচল চৰুণাচল যোৱা চৰিদা। মেইন STC বৰ্তমান ৰূপাই চাইডিং পাইছোঁ আমি। চব গৈ আছে কুঁৱলী মাজে মাজে, ঘন কুঁৱলী ফালি ফালি এটা বলোৱা। ফাইনেলি গাইজ আমি আহি এতিয়া বৰ্তমান ঢলা টাউন পাইছোঁহি ধুনীয়াকৈ। মই আহি আছোঁ, মানুহ চাওক কিমান মানুহ। বাকী ভিডিঅ'খিনি আমাৰ ঋতিকে কৰি দিব ধুনীয়াকৈ। আগত কোনফালৰ পৰা সোমাব লাগিব? দলঙৰ ওচৰ ন? সোমাই যাব পাৰিব। হয় ছাৰ, ঠিক আছে, থেংক ইউ ছাৰ। গাড়ী তালৈকে নিব পাৰিব এইফালে গ'লে। এইফালে দি গ'লে ন? এইফালে গ'লে কিন্তু এটা থ'ব লাগিব। ঠিক এইফালে যাওঁগৈ ছাৰ। এয়া চৈখোৱা কেঁচাইহাটী আই থান। আমাৰ ৰক্তিম হাই ছাৰ এইটো